ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা মূৰ্তি এইটো। তো এতিয়া একদম জালুকবাৰী সিমান মানলৈকে যাম আৰু চাওঁ কিমানখিনি দেখুৱাব পাৰি। গতিকে নেক্সট আৰু মোৰ মুখখন নেদেখিব আপোনালোকে আৰু চাই থাকক, এনজয় কৰক। আৰু ইণ্ট্ৰটো দি লওঁ। হে গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আৰু মই আছোঁ কেমেৰাৰ পিছফালে, আপোনালোকে চাই আছে গুৱাহাটী ইউনিভাৰ্চিটি। কেমেৰাৰ আগফালে আছে এইখন গুৱাহাটী ইউনিভাৰ্চিটি। এইবিলাক চাওক কিমান জংঘল হৈছে। মানে এই ভিডিঅ'টো লকডাউনৰে আছিল দিয়ক, এতিয়াহে দিছোঁ। মানে এইখন এখন ডাঙৰ পথাৰ, চাওক চাওক। এইখন এখন হোষ্টেল, পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেল এইখন। আৰু এইখন এখন হোষ্টেল। এইখনত মানে PhD কৰা ষ্টুডেণ্টবিলাক থাকে। যিমানখিনি ষ্টুডেণ্ট PhD কৰে এইখনত থাকে। ভেংকটৰাও গৱেষণা। আৰু এইটো আগত এটা বিল্ডিং দেখিছে, এইটোতো PhD কৰা থাকে। আৰু বাকী ক'ত ক'ত থাকে নাজানো। মই ভাবিছিলোঁ যে অকণমান সোনকালে ওলাই আহিম, 4টা বজাত উঠিম, 4:30 মানত ভিডিঅ' বনাম। মানে বহুত মানুহ থাকে এইবিলাকত, সেইকাৰণে অলপ লাজ এটা ফিলিং এটা হয়। মানে এইটো আন্ধাৰে থাকিল, অলপ উঠিব নোৱাৰিলোঁ। এইখন এখন স্কুল, সাহিত্যৰ অতুল চন্দ্ৰ হাজৰিকা বইজ হয় এইখন। এইখন লক্ষ্মীনাথ বেজবৰুৱা হয়, চব দেখা পাইছোঁ পুৰা। দাদাৰ ডিপাৰ্টমেণ্ট, ইনষ্ট্ৰুমেণ্টেল ডিপাৰ্টমেণ্ট, পুৰা বুম ডিপাৰ্টমেণ্ট। আৰু মই ষ্টাৰ্ট কৰিছোঁ এই 6 মাইলৰ পৰা। এইটো ডিপাৰ্টমেণ্ট অফ জুলজি। এইটো পিনে 6 মাইলৰ পৰা ষ্টাৰ্ট কৰিছোঁ, জালুকবাৰী পিনে গৈ আছোঁ এতিয়া। আৰু এইটোৱে দেখাটো, এই বিল্ডিংটো হৈছে কেকে হেণ্ডিকৰ কেম্পাছ হয়। একদম ৰাতিপুৱা 5টামান বজাত আপোনালোকে দেখিছে পুৰা চাৰিওপিনে একদম সেউজীয়া হৈ আছে। আৰু এইটো হৈছে ডিপাৰ্টমেণ্ট অফ ল, উকিল চুকিল ইয়াত, উকিলৰ ডিপাৰ্টমেণ্ট হয় এইটো। আৰু অলপমান হিলি থাকিব পাৰে দিয়ক, মই মানে খোজকাঢ়ি ব্লগ বনাই আছোঁ। আৰু ঠিক আগতে এইটো ৰাস্তাটো দেখিছে, এইটো হৈছে এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। এইখিনিত বাৰু মই ভিডিঅ' নবনাব পাৰোঁ, পুলিচ চুলিচ থাকে এইখিনিত, গোটেই কণ্ট্ৰল কৰে ইয়াৰ পৰা। এইটো এটা আৰ্টছ বিল্ডিং হয়, বহুত ডাঙৰ বিল্ডিং হয়। এইটো চাওক, বহুত ডাঙৰ বিল্ডিং এইটো। বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে ইয়াত। আৰু এইটো পিনে লগাই থোৱা আছে ৰাফেল। আৰু এইখন হৈছে আইডল, কিছুমানে যে পঢ়ি আছে তাৰ ঘৰতে বহি বহি এইখন আইডল। আৰু এইটো পিনে এটা পুখুৰী, ডাঙৰ পুখুৰী আৰু ফিল্ড। গুৱাহাটী ইউনিভাৰ্চিটি এইখন মেইন ফিল্ড হয়, ইয়াত ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টবিলাক পাতি থাকে। আৰু মই এইটো পিনে 84 পিনে আহিছোঁ। 80 মানে SM টাইপ হয়, এইটো হোষ্টেল। সেইটো পিনে লৰ এটা হোষ্টেল আছে, মই মানে আগতে এদিন আহিছিলোঁ। আৰু সেইটো এটা দেখিছে মন্দিৰ। আৰু ইয়াত এখন আছে মাৰ্কেট, আপোনালোকে কিবা কিবি বজাৰ থাকিলে কিনিব পাৰে, গেলামালেই হওক। JCB থৈ দিছে, কিবা ইনষ্ট্ৰাকশ্যন চলি আছে। আৰু এইখন ফিল্ড হয়, ডাঙৰ ডাঙৰ চাওক হেল'জেন লাইট লগাই থৈছে। আৰু মন্দিৰটো অকণমান সেৱাটো আৰু এতিয়া সোমাই আহিছোঁ এইখন গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়। এইখন এখন হস্পিটেল হয়, ইমান ডাঙৰ, ইমান বেছিকৈ ডক্তৰ নাথাকে, এজন বা দুজন থাকে ইয়াত ডক্তৰ। সন্মুখতে এখন বাস্কেটবলৰ গ্ৰাউণ্ড আছে, বেডমিণ্টনো খেলে ইয়াত। আৰু বেছিকৈ কপি আছে মোবাইলটো, মানে হাতেৰে ধৰি আছোঁ, মোৰ ট্ৰাইপডডালো আনিব নহ'ল মানে। তো এইখনে গুৱাহাটী ইউনিভাৰ্চিটি হস্পিটেল মানে। আৰু মেইন কথাটো হৈছে মানে ভালদৰে ব্লগিং কৰিব পৰা নাই, ৰাস্তাত বহুত মানুহ মানে।
এইখন গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেল। লেটছ গো। আৰু এইটো এটা হৈছে আৰ্টছ বিল্ডিং। ইয়াত লাইব্ৰেৰীও আছে। এইটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মূৰ্তি। মূৰ্তিটো চাই লওক এবাৰ। আৰু ইয়াত কেইবাটাও ডিপাৰ্টমেণ্ট আছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট। ইয়াত এটা এটা বিল্ডিঙে এটা এটা ডিপাৰ্টমেণ্ট হয়। আৰু আগৰ পিনেও আছে। আৰু ইয়াতো চাওক, প্ৰতিটো একদম ৰুমে ৰুমে এ চি লগোৱা আছে। এ চিত পঢ়াই থাকে ষ্টুডেণ্টবিলাক, এ চিত পঢ়িব পায়। আমাৰ কলেজত ধৰ ফেনহে থাকে, ইয়াত এ চি। আৰু এইটো পিনে যিটো ঘৰ দেখিছে, এইটো পুৰা ৱাল চব একদম গ্লাছৰ, কিবা মিউজিয়াম টাইপ হয়। দেখাত অলপ ফৰেইন টাইপ ঘৰ লাগিছে এইটো। উঠিলোঁ আকৌ ব্লগিং এতিয়া। আৰু এইটো ৰাস্তা আছে নাই চাই থাকিব লাগে। আৰু এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অতিথিশালা, বৰ্তমান বন্ধ কৰি থোৱা আছে। আৰু যিবিলাক ইয়াত বাহিৰৰ পৰা প্ৰফেচৰ বা কোনোবা ডাঙৰ ডাঙৰ মন্ত্ৰী এম এল এ সেইবিলাক আহে, ইয়াত ৰখা হয় মানে। আৰু এইটো পিনে প্ৰায় জালুকবাৰী পালোৱে আহি। এইখন মেইন চিকিউৰিটি মোৰ পাছে পাছে গৈছে, কিবা হয় গম নাপাওঁ, কিন্তু পুৰা ড্ৰেছত আছে। মই মানে এটা সময়ত নলগীয়া পথত সোমাইছিলোঁ, কিয় গম নাপাওঁ আৰু। মানে ইউনিভাৰ্চিটিৰ চব জেগাতে ভিডিঅ' এলাউ নাই মানে। লগতে গৈছিলোঁ, CCTV পুৰা লাগি আছে, CCTV পুৰা লাগি আছে। আৰু সেই মানুহজনক চাব, ৰাতিপুৱাই পুৱাই ঘাঁহ কাটি আছে, পানীত নামি নামি বহুত কষ্ট কৰি আছে কিন্তু। আৰু এইটো হৈছে ইউনিভাৰ্চিটিৰ পোষ্টেল। সকলো ষ্টুডেণ্ট আৰু প্ৰফেচৰৰ কাৰণে সুবিধা কৰি দিছে মানে। এইবিলাক ইয়াত চিঠি দিব পাৰি এইবিলাকত। আৰু এইটো হৈছে ডাঙৰ, এইটো SBI, বহুত ডাঙৰ এটা ব্ৰাঞ্চ হয়, ইউনিভাৰ্চিটিৰ ভিতৰত আছে। মানে ষ্টুডেণ্টবিলাক বাহিৰত নগ'লেও হৈ যায়। আৰু এইবাৰ আইডলৰ ভিতৰত এবাৰ সোমাই চাওঁ ৰ'ব। গেট খোলা আছে বাৰু, গেট খুলিছে। চাওঁ ৰ'ব, কোনো একো নক'লে হয় মানে। কোনোমতে বাচি আহিছোঁ চিকিউৰিটিৰ পৰা। মোৰ টি চাৰ্টটো ইউনিভাৰ্চিটিত দাদাৰ ডিপাৰ্টমেণ্টৰ টি চাৰ্ট কাৰণেহে বাচিছোঁ, নহ'লে মোক হয়তো কিবা ক'লে হয়। ক'লে মানে দিলে হয় আৰু, কি দিলে হয় বুজি পাইছে চাগে। তো এয়া হৈছে আইডল। আৰু এইখন হৈছে ল' কলেজ, ইউনিভাৰ্চিটিৰ ভিতৰত স্পেচিয়েল ল' কলেজ। আপোনালোকে যদি ল' পঢ়ে গুৱাহাটী ইউনিভাৰ্চিটিত, ইয়াত আহি পঢ়িব পাৰে। বহুত ডাঙৰ কেম্পাছ এইটো এটা। ইয়াত ল'ৰ লগতে এটা চাইডে হয়তো আৰ্টছ ডিপাৰ্টমেণ্টো আছে চাগে। কাৰণ মই এতিয়া ৰিটাৰ্ণ হৈছোঁ জালুকবাৰীৰ ফালৰ পৰা, তেতিয়া জালুকবাৰীৰ ফাললৈকে গৈছিলোঁ। এইবিলাক কিবা তামোলৰ নিচিনা লাগিছে, মোমাই তামোল নেকি। আৰু এইটো হৈছে ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি, একদম সৰু 2 তলাৰ বিল্ডিং। আৰু ওপৰৰ পিনে পাহাৰৰ পিনে এটা ৰাস্তা আছে চাগে, এবাৰ আহোঁ যাই ৰ'ব। আৰু এইখন হৈছে ৰেষ্টুৰেণ্ট, কিবা আগৰ দিনৰ ৰজা মহাৰাজাৰ নিচিনা, কিবা ঘৰৰ নিচিনা দেখোন। এখন ৰেষ্টুৰেণ্ট বোলে, অলপ অল্ড মডেলৰ। আৰু এইবিলাক চাওক, দেৱদাৰু গছবিলাক কি ধুনীয়াকৈ লাইন কৰি ৰুইছে, মজা একদম ফটো উঠাৰ কাৰণে। চাওক কিমান দূৰলৈকে একদম ধুনীয়াকৈ ৰুইছে। বহুখিনি দেখালোঁ। গুৱাহাটী ইউনিভাৰ্চিটি মানে বহুত ডাঙৰ। মইতো মেইন ৰাস্তাটো দুফালেহে দেখাইছোঁ, কিন্তু ইয়াত চাওক ভিতৰেদি কিমান আছে। সেইটো পিনে আছে, আৰু বহুত জেগাত ডাইৰেক্ট CCTV আছে। গতিকে পিছফালে মোৰ চাওক ইনষ্ট্ৰুমেণ্টেল ডিপাৰ্টমেণ্ট লিখা আছে, গতিকে কাক ধৰে ঠিক নাই। এইবাৰ এইটো পিনে যাইছোঁ, সেইটো পিনে বাট নাই চাগে, সেইটো পিনে যাম।
মজা মজা জেগা আছে একচুৱেলি একদম পাহাৰৰ সেইটো চাইডত মজা জেগা আছে আৰু এছাম ইঞ্জিনিয়াৰিং কলেজ আছে এইটো পিনে আজি নহ'ব আজি ভিডিঅ' বহুত দীঘল হৈ যাব চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো বিল্ডিঙত একেলগে 3টা ডিপাৰ্টমেণ্ট আছে প্ৰত্নতাত্ত্বিক ভূগোল আৰু কিবা এটা আছিলে গৈ পিনে যাই চাওঁ ৰ'ব আৰু এটা ডিপাৰ্টমেণ্ট আছে বিল্ডিংটো 2টা পাৰ্টত আছে এইবিলাক কিবা তামোলৰ গছৰ নিচিনা ৰুইছে নতুনকৈ এইটো বিল্ডিং ভাল লাগিছে আৰু ভূতাত্ত্বিক বিভাগ আপোনালোকে যদি পঢ়ে ইয়াত আহিব পাৰে ভূতাত্ত্বিক বিভাগ এইটো আছে 7 মাইলৰ পিনে ভিডিঅ' আছিলে আজি ভিডিঅ' যদি ভাল পায় লাইক কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো যদি ভাল পায় দেই নাপায় যদি নকৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব আজিলৈ কাৰণে বাই বাই তো আৰু এইটো পিনে এখন পাহাৰৰ কিনাৰ পিনে এটা বোলে কিবা থান এখন আছে শিৱ মন্দিৰ নেকি নে কালী মাৰ থানহে সেইখন চাব যায় তো এতিয়া নামিব লাগিব তলৰ পিনে এইখিনিতে অলপ ওখ ৰ'ব অ' মাই গড তো এইটো পিনে আছে বোলে মই বেনাৰ এখনতহে দেখিছিলোঁ দেই আৰু এইটো দেখাটোৱে হয় চাগে আৰু ইনষ্টাগ্ৰাম আহি আছে মোৰ ওপৰত ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব আপোনালোকে একদম একে চাৰিওপিনে গছ ডাঙৰ ডাঙৰ গছ এইবিলাক কিবা কিবি খেতি কৰিছে মানুহবিলাকে তো এইখনে আছিল গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকক খোজ কাঢ়ি গুৱাহাটী ইউনিভাৰ্চিটি দেখাই দিলোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব